আৰু কেতিয়াও আপোনাক আমি দেখাও নাই। আপুনি হঠাৎ এনেকৈ কথা এটা কৈ দিব, আমি কি কাৰণত আপোনাক বিশ্বাস কৰিম? আৰু দাদাই তেনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। দাদাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। টকাৰ ওপৰত টকা পাবি। তই যাতে পুনৰ জেললৈ যাব নালাগে তাৰ ব্যৱস্থাও মই কৰি দিম। কিন্তু তই মই যেনেকৈ কওঁ তেনেকৈ কৰি যাব লাগিব। তোমাৰ এতিয়া ছ'চিয়েল ষ্টেটাছ আছে, সমাজে স্বীকৃতি দিয়া তোমাৰ ল'ৰা আৰু বোৱাৰী আছে, কিন্তু তোমাৰ প্ৰথম সন্তান ইহে। মামা লক্ষীক কোৱা পানী আনিবলৈ। লক্ষী পানী আন। মামা যোৱা লক্ষী মা কি হ'ব এতিয়া? মা ইমান হুলস্থুল যে, কি হ'ল আকৌ? মা মা তুমি কি কৰিলা? কি হ'ল? কি হ'ব এতিয়া? ভোজন খালে কি? হে হৰি, কি হ'ব এতিয়া? একো নহয়, ভমিটিং হৈছে নহয়, ভাল হৈ যাব। মামা পানী দে ভণ্টি খোৱা। লোৱাচোন, খুৱাই দিয়া। মা একো নহয়তো, একো নহয়, অলপ ৰেষ্ট ল'লে ভাল হৈ যাব। হস্পিটেলত নিব লাগিব নেকি? নালাগে, হস্পিটেলত নিলে পুলিচৰ ঝামেলা হ'ব। দেখি ঘৰলৈ ডক্টৰ মাতা, যোৱা। তুমিতো নাজানা আমি কিমান কষ্টৰে জীৱন কটাইছো। সৰুৰে পৰাই ই মোক কান্দি কান্দি দিন পাৰ কৰাই দেখিছে। নাজানো তোমাৰ ইটো ল'ৰা কিমান ভাল, কিন্তু ৰাজুক ভাই মই অবৈধ সন্তানৰ মাক হৈও বহুত সুখী। ই খুব শান্ত। তুমি কলেজত যিমান শান্ত সিমান। মনে মনে থাকা। আমি একেলগে পঢ়িছিলো, কিন্তু সেই বুলি বৰ্তা প্লিজ, সেইবোৰ কলেজৰ দিনৰ কথা। জাষ্ট লগ কৰি গৈছে, তাতকে বেছি একো নাই। মা ব'লা আমি যাওঁ, ব'লা। যাম একেবাৰে যাম। তুমি মানি নোলোৱা ন এই যে তোমাৰ সন্তান? তুমি কেনেকৈ ইমান নিষ্ঠুৰ হ'লা? কেনেকৈ ইমান বেয়া ব্যৱহাৰ কৰিছা তুমি? তুমি যেতিয়া বিকমৰ ফাইনেল এক্সাম দি সেই ঠাইৰ পৰা গুচি গৈছিলা, তাৰ পাছতহে মই গম পাইছিলো যে মই প্ৰেগনেণ্ট। Stop it! Just stop it! My God! বন্ধ কৰিম, সকলোবোৰেই বন্ধ কৰিম। মাত্ৰ শেষবাৰৰ কাৰণে, আমাৰ ভুলৰ কাৰণে পোৱা মোৰ কষ্টখিনিৰ কথা তোমাক এবাৰ কৈ যাওঁ। মা প্লিজ ব'লা না, যাওঁ। যাম শুন, মোৰ কাৰণে আৰু তোক কষ্ট পাবলৈ নিদিওঁ। ঘৰৰ সকলোৱে মোৰ প্ৰেগনেঞ্চিৰ খবৰটো পাই সন্তানটো গৰ্ভতে নষ্ট কৰিবলৈ দিছিল, কিন্তু মই আমাৰ মৰমৰ চিনটো নষ্ট কৰিব নোৱাৰিলো। ঘৰৰ পৰা পলাই বহুত দূৰলৈ গুচি গলো। কি?
তাতে গৈ মই ইয়াক জন্ম দিলো আৰু তুলি তালি ইমান ডাঙৰ কৰিলো। মাজে মাজে তোমাৰ খবৰ ল'বলৈ চেষ্টা কৰিছিলো, কিন্তু নাপালো। ভাবিলো তুমি চাগে নিজৰ সংসাৰত একেবাৰে ব্যস্ত, সেইকাৰণে কষ্ট নিদিলো। যদি কষ্ট নিদিওঁ বুলি ভাবিছিলি তেন্তে আহিলে কিয়? মোৰ ব্লাড কেঞ্চাৰো বোপা। কি? ডক্টৰে কৈছে মোৰ হাতত আৰু বোলে বেছি দিন নাই। সেইকাৰণেই ভাবিলো ইয়াক নিথৰুৱা নকৰি তাৰ দেউতাকৰ সৈতে চিনাকি কৰি দি যাওঁ। কিন্তু মই পাৰিম অকলে থাকিবলৈ। মই জানো শুন, সেইকাৰণেতো মই পয়জন খোৱা ডিচিশ্যনটো লৈছিলো। আপোনালোকে পাৰিলে মোক ক্ষমা কৰি দিব। মই বৰ কষ্টত আছো, বৰ কষ্টত আছো। এই বিকি, যোৱাচোন ডক্টৰ মাতা গৈ। যোৱা ভণ্টি, কিন্তু কলৈ নিবি? গেষ্ট ৰুমলৈ লৈ গ'ল, অলপ খুৱাই দিব লাগিব। ব'লা। আহক, আপুনি ওচৰত আহক, আৰামছে আহক। লাহে লাহে নিবি। আপুনি মোক সন্তানৰ পৰিচয় নিদিয়ে ঠিক আছে, কিন্তু যদি মোৰ মাৰ কিবা হয় আপুনি বহুত বেয়াকে পস্তাব। আপোনাৰ ল'ৰাই আপোনাৰ শত্ৰু হ'ব। ইয়াতে বহ। বহক। বিন্দা, যাচোন গেষ্ট ৰুমটো ঠিক কৰ গৈ। তই চাবি। দাদা, মোৰ কিন্তু চিন্তা হৈছে। কিয়? কেনেবাকৈ মানুহগৰাকীৰ কিবা হ'ব লাগিলে দাদা দেখোন জেলত যাব লাগিব। সেইবোৰ একো নহয়, তই চিন্তা নকৰিবি। আৰু ঔষধখিনি ওলালে দে। তথাপিও কিবা যদি এফেক্ট হয়। বিকি গৈছে নহয় ডক্টৰ আনিব, চব ঠিক হৈ যাব। মা, যা, ৰুমটো ঠিক কৰ। কেনে পাইছে এতিয়া? তুমি এনেকুৱাখন কিয় কৰিছা? তোমাৰ যদি কিবা এটা হয় মোৰ কি হ'ব কোৱাচোন? মই কাৰ লগত থাকিম? কিমান কৈছিলো আহিব নালাগে ইয়াত, তুমি নুশুনিলা। পালা এতিয়া। চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। আৰু ডক্টৰ আহি আছে নহয়, তুমি ইমানকে ভাগি নপৰিবা। এইবাৰো একো নহ'ব। সিহঁতে দেখোন ফোনে ৰিচিভ নকৰে। ৰিচিভ নকৰি কলৈ যাব? সিহঁতৰ ভূত ভৱিষ্যত সকলো মোৰ হাতত। কৃষ্ণ কৃষ্ণ বেয়া নাপাব মামা, তোমাৰ লগত ড্ৰিংকছ কৰিছো। ভাগিন ডেকা হলে বন্ধু হৈ যায়। শকুনি দুৰ্যোধনৰ মামাতকৈ বন্ধু বেছি আছিল, মোকো তেনেকেই ভাবিবা। কিন্তু শকুনিয়ে ৯৯টা সহোদৰৰ মৃত্যুৰ প্ৰতিশোধ ল'বৰ কাৰণে কৌৰৱৰ পক্ষ লৈছিল। তোমাৰো তেনেকুৱা কিবা নাইতো? তুমি ইণ্টেলিজেণ্ট, ভবাতকে বহুত বেছি। মোৰ প্ৰশ্নৰ উত্তৰ কিন্তু সেইটো নাছিল। উত্তৰ দিয়াও নাই, প্ৰশংসাহে কৰিছো ভাগিন। কৌৰৱৰ মামা শকুনিৰ দৰে মোৰ কোনো তোমাৰ প্ৰতি শত্ৰুতা নাই। পাণ্ডৱৰ প্ৰতি আছে শত্ৰুতা। হৰিমোহন দত্তৰ অহংকাৰ শেষ কৰিব বিচাৰো মই।
মোক ইনচাল্ট কৰে মই বোলে কেৰেক্টাৰলেছ একদম কেৰেক্টাৰ কাক কয় চিয়াৰ্ছ চিয়াৰ্ছ তুমিতো বাহিৰৰ মানুহ আছিলা মইতো নিজৰ ভাগিন তথাপিও কৃষ্ণকতো হওক সিদিনাহে মৰাৰ এটেম্পটো কৰিছো কিন্তু তাৰ বহুদিনৰ আগতে মামাই মোক গতিয়াই বাহিৰ কৰি দিছিল কোম্পানীৰ পৰা লাভ কৰিবলৈ কোনে নিবিচাৰে ময়ো চাইছিলো সেইটো কি মোৰ ভুল ভুল ফণীভূষণ দত্ত ফল ভুগিব লাগিব সি বুজিব পৰা নাই তাৰ জীৱনলৈ কেনেকুৱা ধুমুহা আহি আছে কাক বচাব ঘৰখনক নে পুতেকক নে সাক্ষীক কোনো বাচিব নালাগে বিনীতা মামী বিক্ৰম সকলো কিন্তু তাৰ আগতে গোটেই প্ৰপাৰ্টি মোৰ নামত আহিব লাগিব তোমাৰ নামৰে প্ৰপাৰ্টি নাহিব প্ৰথম ভনীৰ নামলৈ আহিব প্ৰপাৰ্টি তাৰ পাছত তোমাৰ কিন্তু ভনীৰ নামলৈ প্ৰপাৰ্টি আহিবলৈ গোটেই দত্ত পৰিয়ালৰ মানুহ একেলগে মৰিব লাগিব তুমি দেখোন প্লেন কৰিছাই হয়তো প্লেন আছে কিন্তু সদায় দ্বিতীয় প্লেন এটা ৰাখিব ফৰ চিকিউৰিটি কি কৰিবা যদি দত্ত পৰিয়াল গোটেইটোক তেওঁলোকৰ কোনোবা ইনভেষ্টমেণ্টৰ ফালৰ পৰা ফেমিলি টিপছ দিয়া হয় আৰু যিখন গাড়ীত যাব সেইখন গাড়ী যদি হঠাৎ পাহাৰৰ পৰা বগৰাই দিয়া হয় তেনেহ'লে কান্দিবলৈ দেখোন তোমাৰ মাহে থাকিব কম দুখ পাবনে তোমাৰ মায়ে নিজৰ ককায়েক নবৌয়েক সকলো মৰি থাকিলে কাকা বাগা আছে মামা Pick up the phone. Pick up the phone. Pick up the phone, damn it! ফোনটো ৰিচিভ কৰিব নোৱাৰে কাকলি কি হৈছে তোৰ এনেকে চিঞৰ-বাখৰ কৰি কি বুজাব খুজিছ মই পানী আনিবলৈ যাওঁতেনো সুধিছে মানুহবিলাকে কি হৈছে বুলি পাগল হৈছো বুলি নকলি কিয় এফালে মই কি টেনশ্যনত আছো মইহে জানো তোৰ আকৌ বাহিৰা মানুহৰ ভয় মনে মনে ভাত ৰান্ধ খা আৰু শু তাৰ বাহিৰেতো বেলেগ একো চিন্তা কৰিব নোৱাৰ তই কি কৰি আছ তই এইবিলাক খাই মৰিবি নমৰো মই মৰিব সিহঁত মোক পুলিচত দিয়ে এইবাৰ দেখিবি মই কি কৰি আছো আৰু মই কি কৰিব পাৰো এইবাৰো একো নহ'ব সিহঁতে দেখোন ফোনে ৰিচিভ নকৰে ৰিচিভ নকৰি কলৈ যাব সিহঁতৰ ভূত ভৱিষ্যত সকলো মোৰ হাতত টকা লোভে ভয় নোহোৱা কৰে মনত ৰাখিবি যি তোৰ পৰা টকা লৈ এনেকুৱা কাম কৰিব পাৰে সিহঁতি আনৰ পৰা টকা লৈতো উল্টা খোৱা মাৰিব পাৰে মাৰক পৰুৱাক কি হাতীয়ে গণ্য কৰিব নেকি পৰুৱাৰ জন্ম হয় ভৰিৰ গছকত মৰিবলৈ সিহঁতো মৰিব মানুহগৰাকীয়ে আমাৰ ঘৰতে বিষ খাই দিছে আৰু ডক্টৰে আহি ইনজেকশ্যন দি যোৱাৰ পিছতো এতিয়ালৈকে মানুহগৰাকী বিচনাৰ পৰাই উঠা নাই আমি যদি জোৰ কৰি হ'লেও পঠাই দিওঁ তেওঁ যদি বাহিৰত গৈ তোমাৰ কথা কৈ নকৰিবলগীয়া আন বেলেগ কিবা কাম কৰে তেতিয়া কি কৰিবা খং কৰাতকৈ প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব পাৰি মোৰ মতে সেইটোহে ভাবা নেকি বৰ্তা ভাবিব সময় দিলে জানো বিনীতা আৰু পৰমাই সিহঁতক ঘৰত ৰখাৰ কি প্ৰয়োজন আছে মামা আৰু মায়ে যিটো কৰিছে মোৰ মতে কিন্তু শুদ্ধই কি চোৱা
মানুহগৰাকীয়ে আমাৰ ঘৰতে বিষ খাই দিছে আৰু ডক্টৰ আহি ইনজেকশ্যন দি যোৱাৰ পিছতো এতিয়ালৈকে মানুহগৰাকী বিচনাৰ পৰাই উঠা নাই। আমি যদি জোৰ কৰি হ'লেও পঠাই দিওঁ, তেওঁ যদি বাহিৰত গৈ তোমাৰ কথা কৈ নকৰিবলগীয়া আন বেলেগ কিবা কাম কৰে, তেতিয়া কি কৰিবা? বাহিৰৰ মানুহতে তোমাকেই দুখ দিব। সেই বুলি মই মিছা কথা এটা মানি ল'ম নেকি? মানি ল'ব নালাগে, কিন্তু সঁচা কথাটো যেতিয়ালৈকে ধৰা নপৰে তেতিয়ালৈকে এই কথাটো আমাৰ ঘৰৰ পৰা বাহিৰো হ'ব নালাগে। সিহঁত ঘৰত থাকিলে কি সঁচাটো ধৰা পৰিব? সিহঁতক ঘৰত ৰাখি মই সিহঁতৰ বিষয়ে সকলোখিনি উলিয়াম, তুমি চিন্তা নকৰিবা। মা কোৱা। নাই নাই, একো প্ৰব্লেম হোৱা নাই। অঁ, কৃষ্ণহঁতে সিহঁত দুয়োটাই ফোন কৰা নাই। মই কৰিছিলোঁ মা, সিহঁতৰ মোবাইলৰ ছুইচ অফ। তুমি চিন্তা নকৰিবা। ঠিক আছে, এতিয়া ৰাখিছোঁ। ঠিক আছে মা, কৰিবা। কি ক'লে আইতাই? আইতা পুৰীত আছে, ঠিকে আছে। ঠিক আছে, তুমি টেনশ্যন নল'বা। যোৱা এতিয়া তুমি অলপ ৰেষ্ট কৰাগৈ। বৰ্তা, তোমাৰ খোৱা বস্তুখিনি মই লক্ষীক ওপৰলৈকে লৈ যাবলৈ ক'ম নেকি? ক'বা। ইহঁত যে ফ্ৰড, কেনেকৈ প্ৰমাণ কৰিম? কিবা এটাতো উপায় উলিয়াবই লাগিব। DNA টেষ্ট মিডিয়াত ওলাব লাগিলে সকলোৱে গম পাব। খুব বেয়া হ'ব। তেন্তে কি উপায় কৰোঁ?